হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আমি আজি পুৱাতে যাত্ৰা আৰম্ভ কৰিছোঁ নগাঁৱৰ বটদ্ৰৱা থানলৈ। আমি আহি পাই গ'লোঁ বৰদোৱা থান। এয়া হৈছে মূল গেটখন। আহকচোন আমি আজি বটদ্ৰৱা থানৰ ভিতৰৰ পৰিৱেশটো একেলগে দৰ্শন কৰোঁ। সকল ভক্তই নামঘৰলৈ প্ৰসাদৰ শৰাই বা অৰিহণা আগবঢ়াব বিচাৰে তেওঁলোকে ইয়াতে জমা দিব লাগিব আৰু তেখেতসকলে তাৰ বিনিময়ত একোখনকৈ কুপন কাৰ্ড দিয়ে। এটাৰ্থে জনাই থওঁ যে যিসকল লোকে কীৰ্তন ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব বিচাৰে তেওঁলোকে জাতীয় সাজ পোছাক পৰিধান কৰিহে প্ৰৱেশ কৰিব পাৰিব। যিহেতু ইয়াতে ড্ৰেছ চেঞ্জ কৰাৰ সুবিধা কোনো আছে। দাদা আৰু মই ইয়াতে আহিহে আমাৰ জাতীয় পোছাকযোৰ পিন্ধি লৈছিলোঁ। এয়া হৈছে দাদা, মা আৰু আমাৰ সকলোতকৈ ডাঙৰ জেঠাইজনী। নামঘৰৰ পৰিৱেশটো চাওকচোন, কি যে ধুনীয়া নহয়নে বাৰু? চাৰিওফালে সেউজীয়া পৰিৱেশটো, কি যে এটা শান্তিপূৰ্ণ ঠাই। এয়া হৈছে আই খেৰগুটি সাংস্কৃতিক মঞ্চ। এই মঞ্চতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়। এয়া হৈছে আকাশী গংগা। ভকতসকলৰ নাম প্ৰসংগ সমাপ্তিৰ পিছত এয়া আমাক এনেদৰে প্ৰসাদ বিতৰণ কৰিলে। এয়া হৈছে মূল কীৰ্তন ঘৰৰ নাম প্ৰসংগ অনুষ্ঠানৰ কিছু অংশ। অনুষ্ঠানৰ শেষত এনেদৰে উপস্থিত থকা সমূহ ৰাইজকে এজন এজনকৈ প্ৰসাদ বিতৰণ কৰে। ৰাইজৰ সুবিধাৰ্থে জনাওঁ যে কীৰ্তন ঘৰৰ নাম প্ৰসংগ আৰু প্ৰসাদ বিতৰণৰ অনুষ্ঠানটো ৰাতিপুৱা 10:30 বজাৰ পৰা আৰম্ভ হয় আৰু প্ৰায় 12:30 বজাৰ ভিতৰত তেওঁলোকে এই অনুষ্ঠানটি সমাপ্ত কৰে। যিসকল লোকে নিজৰ শৰাই কুপনখন এনেদৰে দেখায় তেওঁলোকক আকৌ নামঘৰৰ ফালৰ পৰা 100 টকাকৈ প্ৰসাদৰ টোপোলা দিয়ে। এয়া হৈছে চৌহদৰ ভিতৰতে থকা মিউজিয়ামটো, য'ত বিভিন্ন ধৰণৰ আপুৰুগীয়া সম্পদসমূহ ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে।
দুৰ্গা থানৰ সকলোখিনি দৰ্শন কৰি আমি এনেদৰে ঘৰমুৱা হ'লোঁ।